নমস্কাৰ বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচানৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব। অতিথি ঘৰলৈ অহাৰ পিছত পেহীয়েকে অতিথিক মোৰ কিন্তু বহুত ভয় লাগিছে, যদিহে সিহঁতে আশ্ৰমখন ভাঙি দিয়ে, সিহঁত কিন্তু বহুত শক্তিশালী মানুহ, তেতিয়া বাৰু আমাৰ কি হ'ব, ল'ৰা ছোৱালীবোৰৰ কি হ'ব বুলি অতিথি সুধিব। আৰু তেতিয়া অতিথিয়ে পেহী তুমি চিন্তা কৰিব নালাগে, মিছা যিমান শক্তিশালী হ'লেও সঁচাৰ ওচৰত কেতিয়াও জিকিব নোৱাৰে, হাৰিবই লাগিব, গতিকে পেহী তুমি চিন্তা কৰিব নালাগে বুলি ওৰত ক'ব। এতিয়া বাৰু পেহীয়েকে অতিথিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত বিক্ৰীয়ে আদিক লগ ধৰিব আৰু আদিক লগ ধৰি তই যে অতিথিক ভাল পোৱা, তই বাৰু সঁচা অন্তৰেৰে ভাল পোৱা নাই বুলি আদিক সুধিব। আৰু তেতিয়া আদিয়ে যি অতিথিয়ে মোক আৰু দেউতাক ইমান টেনশ্যন দিলে, আমাক বদনাম কৰিলে, সেই অতিথিক জানো মই সঁচা অন্তৰেৰে ভাল পাব পাৰোঁ বুলি বিক্ৰীৰ আগত ক'ব। আৰু সেই সময়তে অতিথি আহি পাব আৰু অতিথিয়ে এইবোৰ কথা শুনি অতিথিৰ বহুত খং উঠিব আৰু অতিথিয়ে আদিৰ ওচৰলৈ আহি আদিক একচৰ মাৰিব আৰু আদিক প্ৰবঞ্চক আৰু বিশ্বাসঘাতক বুলি কৈ অতিথি তাৰ পৰা গুচি যাব। এতিয়া বাৰু সঁচাকৈয়ে আদিয়ে অতিথিৰ লগত প্ৰবঞ্চনা কৰিলে নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।